बाक्सा बरपेटानि थांनाय दोमनि दालांनि लुनाय खामानिया आद्रायावनो नागारनानै कन्स्ट्राक्शन कम्पानिया बबेयावबा थांनायखौ लानानै रायजो राजाफोरनि गोख्रों फिनजाथाय। रायजो राजाफोरनि दाबि बायदि काटाझारनिफ्राय काहितामा थांनाय लामानि बेखि दैमानि सायाव सरकारा नैथि खेब दालां बानायनायनि खामानिखौ मावजेनदोंमोन। नाथाय मावै मावै बे दालांनि खामानियाव नांथाबनाय कन्स्ट्राक्शन कम्पानिया गुबुन जायगायाव जायखारलांनानै दायो आद्रा जानानै थाबाय। खामानिखौ आद्रा दोनलांनाय जेंनाखौ लानानै दायो ओनसोलनि रायजो राजाफोरनि गेजेराव फिनजाथाय सोमजिदों। दालांनि लुनाय खामानिया आद्रा जानानै थानायखौ रायजो राजाफ्रा थाबैनो आबुं खालामनांगौ होननानै दाबि खालामदों। बरपेटा रडनिफ्राय अनजे बसुमतारीनि खौरां। এই এটা আপুৰুগীয়া নাম দমলিঘাটৰ দলং বৰপেটা ৰোড আৰু বাৰাপেটা সংযোগী পথ উত্তৰ অঞ্চলৰ প্ৰায় 1 লক্ষ জনসাধাৰণে এই ৰাস্তাইদি অহা যোৱা কৰে। কেইবা বছৰ আগত অগপ চৰকাৰৰ সময়ত যেতিয়া অগপ চৰকাৰৰ সময়ত আজিৰ আমাৰ বিজেপিৰ এমএলএ তেখেত পিডব্লিউ মন্ত্ৰী আছিলে হেমেদাস আমাৰ বিপ্লৱী নেতা কমৰেড হেমেন দাস এই সমষ্টিৰ সৰ্বসমষ্টিৰ এমএলএ থকা সময়ত এই দলংখন উত্তৰ অঞ্চলৰ ৰাইজৰ অশেষ সংগ্ৰামৰ ফলত আমি যাতায়াতৰ কাৰণে এই দলংখন পাইছিলোঁ। ইয়াৰ পিছত 2021 চনত তদানীন্তন সেই সময়ৰ পিডব্লিউডি মন্ত্ৰী আৰু আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াতে 21 চনত আধাৰশিলা স্থাপন কৰিছিলে নতুন এখন দলঙৰ কাৰণে। কাৰণ এইখন দলং জৰাজীৰ্ণ হৈ গৈছে ইমান বছৰে আৰু তেতিয়া সেই সময়ত এই দলঙৰ কাম ভালকৈ হোৱা নাছিল কাৰণে মাজতে নদী এবাৰ খহাইও লৈ গ'ল। যে আমি উত্তৰ অঞ্চলৰ মানুহে অশেষ আশা কৰিছিলোঁ এই আমাৰ এই যিখন নতুন দলং এই দলং আমি 2 বছৰ বা 3 বছৰৰ ভিতৰত পাম। 3 বছৰ হোৱা নাই যদিও এতিয়া প্ৰায় 8 মাহ 9 মাহ কাম কৰাৰ পিছত এই দলঙৰ কাম সম্পূৰ্ণৰূপে স্থবিৰ হ'ল। যে ইতিমধ্যে আমি জানিব পাৰিছোঁ যে ইয়াৰে যিখিনি চেংচন হোৱা পইচা এই পইচা ঠিকাদাৰে পোৱা নাই আৰু ইয়াৰ পইচা বেলেগত ক'ৰবাত খৰচ হোৱা বুলি আমি বিশ্বস্ত সূত্ৰে গম পালোঁ। এইটো অৱশ্যে চৰকাৰৰ বিষয়ববীয়াসকলে জানিব, মুখ্যমন্ত্ৰীয়ে জানিব, যিহেতু তেখেত এই ডিপাৰ্টমেণ্টৰ গুৰু দায়িত্বত আছে। গতিকে আমি আশা কৰোঁ যে এই দলঙৰ কাম যেহেতু আগতেও আমাৰ এটা ইমান লেহেম গতিত কোনো ৰকম প্ৰায় 10 বছৰ 15 বছৰৰ মূৰত দলংখন খোজকাঢ়িব পৰা অৱস্থা হৈছিল যে এইখন নতুন দলঙো ঠিক এই হ'ব বুলি আমাৰ এটা উত্তৰ অঞ্চলৰ মানুহবিলাকে এতিয়া শংকাবোধ কৰিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক এটা আবেদন জনাব খোজোঁ যে দমলিঘাটৰ দলং যিহেতু 2 বছৰত হোৱা কথা আছিল, কমপ্লিট কৰি দিয়া কথা আছিল। সেই সময়ত সৰ্বসমষ্টিৰ এমএলএ আমাৰ ৰঞ্জিত দাস আছিলে। এতিয়া আমাৰ এমএলএ মনোৰঞ্জন তালুকদাৰ বাওঁপন্থী এমএলএ এখেত ইয়াতে প্ৰতিনিধিত্ব কৰি আছে। গতিকে মই উত্তৰ অঞ্চলৰ ৰাইজৰ হৈ তেখেতসকলক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে দমলিঘাটৰ দলং অতি সোনকালে আৰম্ভ কৰি কিনে শেষ কৰি দিব লাগে, যাতে আগৰ দৰে ইমান দীঘলীয়াকৈ নাথাকে, যেন মানুহৰ যাতায়াতৰ কাৰণে সুবিধা হয়। আৰু এই দলংখনত আৰু এটা সাংঘাতিক কথা হৈছে ইয়াতে পিডব্লিউডিয়ে এই পুৰাণ দলং একবাৰতো ভাঙি দিব ওলাইছিল। আমি ৰাইজে ভাঙি দিব নিদিয়াৰ কাৰণে দলংখন থাকিল। এই আৰম্ভ এইটো আধাৰশিলা হোৱাৰ আগতে এইখন আমাৰ ৰঞ্জিত দাসে ভাঙিব বিচাৰিছিলে, উত্তৰ অঞ্চলৰ ৰাইজে আমি ভাঙিব দিয়া নাই। এতিয়া কথা হ'ল যে এই দলঙৰ মুখ্যতঃ এতিয়া ওজন ক্ষমতা একেবাৰে কম, 5 টনকৈ তাতে ফলক লগাই থৈছে যে ইয়াৰ যাতায়াতৰ ভৰ ক্ষমতা এই দলংখনৰ 5 টন। যে এই বেকীৰ দৰে এই মস্ত এটা কৰাল গ্ৰাসিত নদীত যে 5 টন ওজনৰ যাতে দিছে চাইনবোৰ্ড এটা মাৰি, কিন্তু এই দলঙৰ ওপৰেদি এতিয়া 20 টন 22 টন আমি যাতায়াত হোৱা দেখা পাওঁ। ইয়াতে পিডব্লিউডিৰো কোনো ধৰণৰ ব্যৱস্থা নাই আৰু পুলিচেও একো নকৰে। উত্তৰ অঞ্চলৰ পৰা শিল বালি মানে অবৈধভাৱে কঢ়িয়াই অনা, ৰাতি কঢ়িয়াই অনা গাড়ীৰ ইয়াতে অভাৱ নাই আৰু সেইবিলাক গাড়ীয়ে 19 টন 20 টন মাল লৈ ইয়াতে অহৰহ পাৰ হৈ আছে। ইয়াতে কোনোবাই কিবা ক'ব বিচাৰিলেও ৰাইজৰ কোনোবা বা এনেকুৱা কিছু সৎ সাহসী ল'ৰা সকলো লগ লাগি কেতিয়াবা বন্ধ কৰি তেওঁলোক ৰোষত পৰা হয়। এতিয়া পুলিচ প্ৰশাসনেও একো নকৰে, ফৰেষ্টেও একো নকৰে আৰু চৰকাৰৰ পিডব্লিউডি বিভাগ এটা বিয়াগম বিভাগ এটা আছে, তেওঁলোকৰতো আৰু কাণ হাৰেই নাই। খালি ফলকটো লগাই থৈছে যে 5 টন যাতায়াত আৰু ৰাতি পাৰ হয় 20 টন 22 টন। আৰু দিনতো আমি ট্ৰাক এনেকুৱা ইটাৰ ট্ৰাক প্ৰায় 5 টনৰ নহয় 10 11 টন 9 টনৰ গাড়ী অহৰহ পাৰ হৈ আছে যে এইবিলাকতো কোনো ধৰণৰ পদক্ষেপ লোৱা নাই।
বিভাগীয় কৰ্তৃপক্ষই। গতিকে এই ক্ষেত্ৰত যাতে দলংখন এই দলং নোহোৱালৈকে টিকি থাকে, আৰু এইবাৰতো বাৰিষা হোৱা নাই কাৰণে টিকি আছে, নহ'লে এইবাৰো বাৰিষাত কোনোবা ফালেদি গুচিয়ে গ'লহেঁতেন যে আগৰ দৰে যদি পানী হ'লহেঁতেন। কিন্তু এইবাৰ পানী হোৱা নাই সেনেকৈ, আৰু পানী হ'লে ভাঙাৰ চান্সো আছে, কাৰণ দুইফালে যিটো স্পাৰ্ক, এই স্পাৰ্কৰ ভিতৰেদি পানী সোমাই অলৰেডি ফুটা আৰম্ভ হৈছে পাথৰৰ মাজে মাজে। এইফালে পানী সোমাই সিফালেদি বেলেগ ফালেদি ওলায়, আৰু তাৰোপৰি দলংখন আৰম্ভ কৰোঁতে দুই ছাইডৰে যিটো স্পাৰ্ক আছিলে তাৰে এটা অংশ এনেই এতিয়া ভাঙি থোৱাই আছে। গতিকে সেইকাৰণে বিভাগীয় কৰ্তৃপক্ষক, অসম চৰকাৰক, বিশেষকৈ মুখ্যমন্ত্ৰী যিহেতু এই বিভাগত আছে, মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাওঁ উত্তৰ অঞ্চলৰ আমি ৰাইজে